আসসালামু আলাইকুম মোৰ অন্য এটি ৰেচিপিলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিত আছে সৰিয়হ আৰু মাছ। মই সৰিয়হ আৰু মাছৰ কাৰণে মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিছোঁ আৰু ইফালে ৰাখিছোঁ মই সৰিয়হ পেষ্ট কৰি থৈছোঁ। মই সৰিয়হৰ পেষ্টটো যে চাওকচোন গোটেই মিহি হ'ব দিয়া নাই, অকণমান সহতীয়াকৈ ৰাখিছোঁ। আৰু ইয়াত মই বিলাহী আৰু কেঁচা জলকীয়া পেষ্ট কৰি লৈছোঁ। ইয়াত লৈছোঁ মই মিডিয়াম সাইজৰ দুটা পিঁয়াজ পেষ্ট কৰি লৈছোঁ আৰু ইয়াত আদা নহৰুৰ পেষ্ট। মই গোটেইখিনি সৰিয়হ আৰু মাছৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইফালে মই একেখিনি মাছ ভজা তেলতে মই সৰিয়হৰ তৰকাৰীখন বনাম। এতিয়া মোৰ তেল প্ৰায় গৰম হৈছে। মই ইয়াতে মোৰ তেল গৰম হৈ গৈছে। ইয়াতে মই পেষ্ট কৰি ৰখা পিঁয়াজখিনি দি দিছোঁ। মই পিঁয়াজৰ পেষ্টখিনি লৰাই থাকিম যেতিয়ালৈকে পেষ্টখিনি ৰঙা নহয়। আজি মোৰ পেষ্টখিনি ভালকৈ মিহি হোৱা নাই, চাওকচোন গোটা গোটা হৈ আছে পিঁয়াজৰ পেষ্টখিনি। সৰিয়হ আৰু মাছৰ জুতি ল'বচোন, বৰ ধুনীয়া লাগে। মোৰ পিঁয়াজৰ পেষ্টখিনি ৰঙা হৈছে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু দুবাৰমান লৰাই দিম। আৰু এতিয়া মই ইয়াতে নিমখ ব্যৱহাৰ কৰিম। মই সদায় চাগে দেখি গমেই পাইছে, মই সদায় ৰেচিপিত আগতীয়াকৈ নিমখ ব্যৱহাৰ কৰোঁ, মানে মোৰ আদা নহৰুখিনি লাগি নাযায় নিমখ ব্যৱহাৰ কৰিলে। মই প্ৰত্যেকটো ভিডিঅ'তে কৈছোঁ, মই প্ৰত্যেকটো ভিডিঅ'তে এইটো এটা টিপছ হয়। আপোনালোকে দিবচোন আদা নহৰুবিলাক লাগি নাযায় কেনেকৈ। এতিয়া মই ইয়াতে মোৰ পেষ্ট বনাই ৰখা বিলাহী আৰু কেঁচা জলকীয়াখিনিও দি দিছোঁ। মোৰ সৰু সৰু ৰেচিপিবিলাকে যদি আপোনালোকৰ অকণো সহায় কৰে, মোৰ ভিডিঅ' বনোৱাত উৎসাহ পাম। আপোনালোকে বনাই খাই চাবচোন। মই সৰিয়হ আৰু মাছ এনেকৈ বনাওঁ। এতিয়া মই ইয়াতে মছলা জ্বালা ব্যৱহাৰ কৰিম। ইয়াত মই নিমখ ব্যৱহাৰ কৰিছোঁ আগতীয়াকৈ, হালধিৰ গুড়ি আধা চামুচ, জলকীয়া গুড়ি আধা চামুচ। মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে জলকীয়া কমকৈ দিছোঁ মই। আৰু জিৰা গুড়ি আধা চামুচ। এতিয়া মই আকৌ লৰাই দিম। মই যে পেষ্ট বনাই ৰাখিছিলোঁ সৰিয়হখিনি, সেইখিনিও মই ইয়াতে দি দিছোঁ। দুবাৰমান লৰাই দিম। এতিয়া মই এইখিনি অলপ পানী ব্যৱহাৰ কৰিম। সৰিয়হ আৰু মাছ চবৰে প্ৰিয়, আপোনালোকেও বনাই খাব। মোৰ এই সৰিয়হখিনি মজিবৰ কাৰণে মই ইয়াতে অলপ বেছিকৈ পানী ব্যৱহাৰ কৰিম। চাওকচোন মই ইমানখিনি পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াত এই সৰিয়হখিনি মজিবৰ কাৰণে 10 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। 10 মিনিটৰ কাৰণে মই ঢাকনি লগাই দিছোঁ। তাৰপিছত চাই থাককচোন আপোনালোকে। 10 মিনিটৰ পিছত মোৰ বেহাৰত তৰকাৰী ঢাকনিখন গুচাই চালোঁ। চাওকচোন মোৰ বেহাৰ প্ৰায় মজিব ধৰিছে। আপোনালোকে প্ৰয়োজন অনুসৰি একেবাৰে পানী ব্যৱহাৰ কৰিব। বাৰে বাৰে পানী দিলে সোৱাদ নহ'ব, একেবাৰে পানী ব্যৱহাৰ কৰিব। এতিয়া ইয়াতে পানী বহুত আছে বাৰু, শুকাব লাগিব।
এতিয়া মই ইয়াতে ভাজি ৰখা মাছখিনি মই দি দিম। মই এইখিনি মাছ পেহাৰৰ কাৰণে ভাজি ৰাখিছিলোঁ। মাছখিনি দিয়াৰ পিছত আৰু 10 মিনিট মই মজিব ৰাখি থ'ম। মই 10 মিনিটৰ কাৰণে মাছখিনি দি কিনে আৰু 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম, যাতে মোৰ এই পনীয়া পনীয়া হৈ আছে নহয়, এই পানীখিনি যাতে মোৰ শুকাই গোটা হৈ যায়। তেতিয়ালৈকে মই 10 মিনিট ঢাকি থওঁ। 10 মিনিটৰ পিছত মই সৰিয়হৰ তৰকাৰী ঢাকনি খুলি চালোঁ। প্ৰায় মোৰ সৰিয়হৰ তৰকাৰী ৰেডি হৈয়ে গৈছে। চাওকচোন গোটা হ'বলৈ ধৰিছে। সেয়ে সৰিয়হৰ তৰকাৰী পনীয়া নকৰিব। এতিয়া মই গেছ অফ কৰি দিলোঁ আৰু মই ইয়াতে কাটি ৰখা ধনিয়া পাতখিনি ব্যৱহাৰ কৰিম। সৰিয়হৰ তৰকাৰী মোৰ ৰেডি হৈ গ'ল। এয়া মোৰ সৰিয়হ আৰু মাছৰ তৰকাৰী ৰেডি। এই ৰেচিপিটো চাই আপোনালোকৰ যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিবিলাক নতুনকৈ আহিছে মোৰ চেনেলত, তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মই এনেকুৱা নতুন নতুন ৰেচিপি লৈ আহিবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম। তেনেহ'লে আজিলৈ মই আপোনালোকক এৰিছোঁ।